নমস্কাৰ। পোনপ্ৰথমে ৰঙালী বিহু হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। অলপ দেৰিয়ে হ'ল ভিডিঅ'টো দিয়া, কাৰণ অকণমান বেমাৰটো পৰাৰ বাবে। এইবাৰ বিহু আয়োজন কেনেকৈনো কৰিলোঁ তাকে অলপ দেখুৱাব চেষ্টা কৰিছোঁ। এইবাৰ পিঠা পনাৰ পৰা ধৰি জলপানৰ কাৰণে চাউল ভজা সকলোখিনি ময়ে কৰিছোঁ, লগত মায়ো আছে। এয়া তিল পিঠাৰ কাৰণে পিঠাগুড়ি খুন্দিলোঁ। তিল নাছিল কাৰণে নাৰিকল দিয়ে কৰিছোঁ বাৰু। নাৰিকলখিনি প্ৰথম ৰুকি লৈ চেপি লৈছোঁ, ৰসখিনি উলিয়াই দিছোঁ, তাৰপিছত ভাজিছোঁ। এয়া ভাজি আছোঁ, তাত অলপ চেনি দি মিক্স কৰি দিছোঁ। তিল আছিলে, কিন্তু তিলখিনি মানে আনাও দেৰি হ'ল, লগতে তাক শুকুৱাবও লাগে বোলে, কিবা কৰিব লাগে, ইমান এটা নাজানো। প্ৰথম পিঠাটো উঠা নাছিলে, মানে কিবা পতাহ লাগিছিল বোলে, সেইকাৰণে পিছত মায়ে এনেকৈ চালি দিলে, পানী সানি পেলাই অলপ অলপ উঠিছে। আৰু তিল পিঠা বনোৱাটো অলপ বহুত টানেই বাৰু, যিহেতু মই প্ৰথম বনাইছোঁ, মোৰ বাবে আৰুৱে টান লাগিছে। এই যে পিঠাটো বনাই আছোঁ, মই মানে তাক উলটিয়াব বিচাৰি আছোঁ, সি মানে উলটা নাই, কাৰণ মই এটা হাতেদি পৰা নাছিলোঁ, এখন হাতেদি মোবাইল ধৰি আছিলোঁ। তাৰপিছত মোবাইলটো আকৌ মই থৈ লৈছোঁ, থৈ লৈ পেলাইহে তাক আকৌ এনেকৈ গোল কৰি লৈছিলোঁ। পিছে আপোনালোকেও জনাবচোন, আপোনালোকৰ বিহু আয়োজন কেনেকৈ গৈছে আৰু ৰঙালী বিহু কেনেকৈ উদযাপন কৰিছে, মোক কমেণ্ট কৰি জনাব। বিহু বুলি ক'লে যেন মনটো কিবা মানে উলহ মালহেৰে ভৰি থাকে, আৰু তাতে যদি বেমাৰহে পায় তেতিয়াতো আৰু হৈছেই দিয়কচোন। ইমান ধুনীয়া এটা দিনত যদি বেমাৰ পৰে আৰু বহুত বেয়া লাগে। তথাপিতো আৰু বিহু যেতিয়া অলপ মনটো ফূৰ্তি থাকিবই লাগিব। আমি লাডু বনাই আছোঁ, মা আৰু মই মাহী আছিলোঁ। কোনে কোনে বনাইছিলোঁ মোক দেখুওৱা নাই বাৰু, হাতকেইখনহে দেখুৱাইছোঁ খালি। আমি মিঠৈ লাডু বনাইছোঁ। লাডুটো এনেকৈ হাতেদি পিটিকি তাক গোল কৰিব লাগে, আৰু কিছুমান লাডুটো ইমান টান হৈ যায় যে তাক পিছত খাবলৈ বহুত টান হৈ যায়, কিন্তু এইটো ইমান হোৱা নাই বাৰু। ভিডিঅ'টো ইমানখিনিয়ে, আজিলৈ বাই বাই।